নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। 2023 চনৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে, যিখিনি চিলেক্টেড কাৰেণ্ট এফেয়াৰ্ছ, যিখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, সেই কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম। আজি আমি জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ অৰ্থাৎ 2023 চনৰ প্ৰথম তিনিটা মাহৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইসমূহ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায়, লগৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিজনে আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, এইখিনিতে আপোনালোকক এটা ইনফৰ্মেশ্যন দি যাওঁ। আমাৰ যিটো এপ আছে আসাম কম্পিটিটিভ এক্সাম বুলি আছে, প্লে ষ্ট'ৰত এভেইলেবল আছে এইটো। ইয়াতে দুটা কোৰ্চ লঞ্চ কৰা হৈছে। এটা হৈছে আসাম এনএছ পিপুল আৰু এটা হৈছে GS ফাউণ্ডেশ্যন কোৰ্চ, জেনেৰেল ষ্টাডিজ ফাউণ্ডেশ্যন কোৰ্চ আৰু আসাম এনএছ পিপুল। এই আসাম এনএছ পিপুল কোৰ্চটোত কমপ্লিট অসমৰ যিখিনি জিকে আছে, যেনেকৈ আসাম হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, এই গোটেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে। আগন্তুক যি প্ৰিলিমছ হ'ব লগা আছে, APSC প্ৰিলিমছৰ কাৰণে এই কোৰ্চটো আপোনালোকক যথেষ্টখিনি সহায় কৰিব কোৰ্চটোৱে। তাৰ লগতে যি টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব লগা আছে, অৰ্থাৎ PGT আৰু GT টিচাৰৰ কাৰণে আসাম এনএছ পিপুল ইয়াৰ 50 মাৰ্কছ আহিব বুলি যিহেতু চিলেবাছ দিছে, গতিকে এই 50 মাৰ্কছ কভাৰ হোৱাকৈ ইয়াতে ডিজাইন কৰা হৈছে। আমাৰ এপটোত আপোনালোকে লগ ইন কৰিলেই দেখিবই আসাম এনএছ পিপুল আৰু GS ফাউণ্ডেশ্যন কোৰ্চ। ইয়াতে কণ্টেণ্ট ছেকশ্যনত যাব। কণ্টেণ্ট ছেকশ্যনত গ'লে ইয়াতে আপোনালোকে দেখিব কি কি কণ্টেণ্ট দিয়া হৈছে। ভিডিঅ', টেষ্ট আৰু নোটছ হিচাপে ফল্ডাৰ বনোৱা হৈছে। ভিডিঅ'ছত গ'লে আপোনালোকে ভিডিঅ'ছ দুটামান ফ্ৰীকৈ ডেমো ভিডিঅ' দিয়া হৈছে। ডেমো ভিডিঅ'কেইটা চাব, চাই পেলাই আপোনালোকে নিজে ডিচাইড কৰিব পাৰিব কোৰ্চটো ল'লে আপোনালোকৰ সুবিধা হ'বনে নহয়। ঠিক আছে, একদম ডিটেইলছত কৰা হৈছে, যিমান পাৰোঁ ডিটেইলছত কৰা হৈছে। দুইটা কোৰ্চেই GS ফাউণ্ডেশ্যন কোৰ্চটোত অসমৰখিনিতো ইনক্লুড থাকিবই এই GS ফাউণ্ডেশ্যন কোৰ্চটোত, তাৰ লগতে ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি এইসমূহ ইনক্লুড ইয়াতে হৈ আছে GS ফাউণ্ডেশ্যন কোৰ্চটোত। ঠিক আছে, ইয়াতে জেনেৰেল ষ্টাডিজ ফাউণ্ডেশ্যন কোৰ্চটোৰ ভেলিডিটি হৈছে 1 year, অৰ্থাৎ যেতিয়াৰ পৰা আপুনি কিনে তেতিয়াৰ পৰা 1 বছৰৰ কাৰণে এইটো থাকিব। তাৰ লগতে এইটো কোৰ্চো আসাম এনএছ পিপুল, এইটোৰো ভেলিডিটি হৈছে 1 year, 1 বছৰলৈকে থাকিব। দাম বহুত বেছি নহয়, আপোনালোকে এবাৰ চেক কৰি চাব। আৰু মই ভাবোঁ এই কোৰ্চ দুটাই আপোনালোকক যথেষ্টখিনি সহায় কৰিব। GS ফাউণ্ডেশ্যন কোৰ্চটো যদি লয় তেতিয়াহ'লে অসমৰ কোৰ্চটো বেলেগকৈ ল'ব নালাগে, কাৰণ GS ফাউণ্ডেশ্যন কোৰ্চতে অসমৰ যিখিনি টপিক আছে গোটেইখিনি সোমাই আছে। ঠিক আছে, এইটো কোৰ্চত এই আসাম এনএছ পিপুলৰ টপিকখিনি ইয়াত সোমাই আছে। যদি আপুনি ভাবে যে অসমৰ উপৰিও বাকীখিনিও ছাবজেক্ট পঢ়োঁ, যেনেকৈ ষ্টেটিক বহুত থাকে, এই খেলটোত কিমানজন প্লেয়াৰ থাকে, এনেকুৱাবিলাক টপিক আহে প্ৰশ্ন, গতিকে সেইবিলাক এই GS ফাউণ্ডেশ্যন কোৰ্চটোত পাব। আৰু আসাম এনএছ পিপুলত কেৱল অসমৰ যিখিনি টপিক আছে ডিটেইলছত কৰিছোঁ, পুৰা হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ। বৰ্তমান ক্লাছ চলি আছে, ইয়াতে জিঅ'গ্ৰাফী ক্লাছ বৰ্তমান কৰিছোঁ। ইণ্ডিয়ান আসাম হিষ্ট্ৰী আৰু আসাম পলিটি ক্লাছ অলৰেডি সমাপ্ত হৈছে। আৰু GS ফাউণ্ডেশ্যন কোৰ্চত ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি আৰু অসমৰ যিখিনি টপিক আছে সেইখিনি বৰ্তমান কৰি থকা হৈছে। ইণ্ডিয়ান হিষ্ট্ৰী আৰু পলিটি ক্লাছ সমাপ্ত হৈছে GS ফাউণ্ডেশ্যন কোৰ্চত। আপোনালোকে চেক কৰি চাব, বাকীখিনি ক্লাছ দিবলৈ আছে, কমপ্লিট হোৱাকৈ নাই যিহেতু কৰি থকা হৈছে, আৰু গোটেইখিনি ময়ে কৰিছোঁ। ঠিক আছে, বহুতে মোৰ ক্লাছবিলাক ভাল পাই পেলাই কোৰ্চটো যিহেতু ল'ব, সেইকাৰণে মই নিজেই যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পায় ডেমো ভিডিঅ'কেইটা চাই, তেতিয়া আপোনালোকে কোৰ্চটো ল'ব পাৰিব। ঠিক আছে, এপটো ইনষ্টল কৰিব, তাতে আপোনালোকে লগ ইন কৰিলেই দেখিবই। আজিৰ যিখিনি আমাৰ টপিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত, প্ৰথমতে আমি জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আলোচনা কৰিলোঁ। ঠিক আছে, ইয়াতে বহুতৰ কনফিউজন আছে যে বৰ্তমান অসমৰ ডিষ্ট্ৰিক্ট কেইখন। একদম মন দি শুনিব যে 2023 চনৰ জানুৱাৰী মাহত এই যি 4খন জিলাক তাৰ আগতে বেলেগ বেলেগ কৰি দিয়া হৈছিলে, 2023 চনৰ জানুৱাৰী মাহত সেইখনক একত্ৰিত কৰা হৈছিলে বা একত্ৰীকৰণ কৰা হৈছিলে। ঠিক আছে, মাৰ্চ কৰি দিয়া হৈছিলে আগৰ ডিষ্ট্ৰিক্টখিনিৰ লগত। মন দি শুনিব এইটো কথা যে অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পূৰ্বে অসম কেবিনেটে 4খন জিলা একত্ৰিত কৰাৰ সিদ্ধান্ত লয়। ঠিক আছে, এই সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাৰণে এইটো ডিচিশ্যন লোৱা হৈছিলে, যাতে সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে, অৰ্থাৎ সীমা নিৰ্ধাৰণ যাতে ভালকৈ হ'ব পাৰে সেইকাৰণে একত্ৰীকৰণ কৰা হৈছিলে ডিষ্ট্ৰিক্ট কেইখন। ঠিক আছে, কিন্তু বৰ্তমান যিহেতু ডিলিমিটেশ্যনৰ যিখিনি কাম আছে বা যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি সমাপ্ত হৈছে, বৰ্তমান সময়ত এই যি একেলগ কৰি দিছিলে এইখিনি আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনা হ'ল। অৰ্থাৎ বৰ্তমান সময়ত আমি যদি চাওঁ তেতিয়াহ'লে 35খন ডিষ্ট্ৰিক্ট আছিলে, ফাৰ্ষ্ট 35খন আছিলে। যেতিয়া মাৰ্চ কৰি দিয়া হ'ল ডিলিমিটেশ্যনৰ কাৰণে, তেতিয়া 31খন হৈ গ'ল। 4খন ডিষ্ট্ৰিক্টত যিহেতু মাৰ্চ কৰি দিলে, গতিকে টোটেল ডিষ্ট্ৰিক্ট কিমানখন হ'ল? 31খন হ'ল। কিন্তু বৰ্তমান যিহেতু ডিলিমিটেশ্যনৰ যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি সমাপ্ত হ'ল, গতিকে 31খনৰ পৰা পুনৰ কিমান কৰি দিয়া হ'ল? 35খন কৰি দিয়া হ'ল। ইয়াৰ পৰা প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকে, এনেকৈ সুধিব প্ৰশ্নটো যে বিশ্বনাথ জিলাখন কোনখন ডিষ্ট্ৰিক্টৰ পৰা বা কোনখন জিলাৰ পৰা পৃথক কৰা হৈছে? ঠিক আছে, শোণিতপুৰৰ পৰা পৃথক কৰা হৈছে। মনে ৰাখিব, বৰ্তমান আগৰ অৱস্থালৈ ঘূৰাই নিয়া হ'ল। মানে বৰ্তমান জিলা কেইখন বুলি সুধিলে 35খন হ'ব।
35 হ'ব কনসেপ্টটো বুজি পাইছে ডিলিমিটেশনৰ কাৰণে বা সীমা নিৰ্ধাৰণৰ কাৰণে এইটো কৰা হৈছিলে মাৰ্জ কৰি দিয়া হৈছিলে একত্ৰিত কৰা হৈছিলে কিন্তু প্ৰক্ৰিয়াটো শেষ হোৱাৰ লগে লগে আকৌ আগৰ অৱস্থালৈ ঘূৰাই নিয়া হ'ল শোণিতপুৰৰ পৰা পৃথক হৈছিলে বিশ্বনাথ জিলা মাৰ্জ কৰি পেলাই আকৌ শোণিতপুৰ কৰি দিয়া হৈছিলে বৰ্তমান আকৌ বিশ্বনাথক পৃথক কৰি দিয়া হ'ল অৰ্থাৎ বিশ্বনাথ জিলাখন শোণিতপুৰৰ পৰা পৃথক হৈ গৈছে হুজাইক নগাঁৱৰ পৰা পৃথক কৰা হৈছে বজালিক বৰপেটাৰ পৰা পৃথক কৰা হৈছে আৰু তামোলপুৰক বাক্সাৰ পৰা পৃথক কৰা হৈছে গতিকে এই নোটটো আপোনালোকে ৰাখিব পাৰিলে ইয়াৰ পৰা প্ৰশ্ন সুধিব তামোলপুৰক কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভাগ কৰা হৈছে মনত ৰাখিব বাক্সাৰ পৰা ভাগ কৰা হৈছে ঠিক আছে আৰু এই যিখিনি PDF আছে এইখিনি আপোনালোকে আমাৰ কোৰ্স কিটাতে পাই যাব এই ক্লাছৰ যিখিনি PDF সেইখিনি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি ক্লাছ হ'ব সেইখিনি আমাৰ যিখিনি কোৰ্স আছে আসাম NS পিপল আৰু জেনেৰেল ষ্টাডিজ ফাউণ্ডেশ্যন কোৰ্স যিকোনো এটা কোৰ্সে যদি আপুনি লৈছে তেতিয়াহ'লে PDF খিনি তাতে পাই যাব ঠিক আছে নেক্সট টপিকটো যদি চাওঁ 2023 চনত পুৰুষৰ হকি ৱৰ্ল্ড কাপ হৈছিলে FIH হকি বিশ্বকাপ হৈছিলে আৰু তাতে কোন জিকিছিলে প্ৰশ্ন সুধিব পাৰে জাৰ্মানী ওন দা টাইটেল অফ 2023 মেন্স FIH হকি ৱৰ্ল্ড কাপ কোনে জিকিছিলে জাৰ্মানীয়ে জিকিছিলে কোনখন দেশে আয়োজন কৰিছিলে এই হকি বিশ্বকাপখন ভাৰত ঠিক আছে ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে যে হোষ্ট কান্ট্ৰি কোন হয় ইণ্ডিয়া মনত ৰাখিব 2023 চনৰ ICC আন্ডাৰ 19 ওমেন্স T20 ৱৰ্ল্ড কাপ ইয়াত ভাৰত চেম্পিয়ন হৈছিল ইণ্ডিয়া বিকেম দা চেম্পিয়ন 2023 চনৰ ICC অনুৰ্ধৰ 19 অনুৰ্ধৰ যি মহিলা T20 বিশ্বকাপ আছে কোনে আয়োজন কৰিছিলে মনত ৰাখিব কোন জিকিছিলে মনত ৰাখিব ভাৰত আৰু আয়োজক দেশ দক্ষিণ আফ্ৰিকা ঠিক আছে সাউথ আফ্ৰিকাই হোষ্ট কৰিছিল ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে ৰানাৰ্ছ আপ আছিলে ইংলেণ্ড সেকেন্ড পজিশনত আছিলে মানে ফাইনেলত ইণ্ডিয়া জিকিলে ইংলেণ্ড হাৰিছিলে ঠিক আছে নাও ফাৰ্ষ্ট গ্ৰীণ এনাৰ্জি ষ্টেট বাই দ্য এণ্ড অফ 2025 2025 চনৰ ভিতৰত বা 2025 চনৰ শেষৰ ফালে আমাৰ ভাৰতৰ এখন ৰাজ্য প্ৰথম সেউজ শক্তিৰ ৰাজ্য হ'ব বুলি এক্সপেক্ট কৰা হৈছে আৰু সেইখন হৈছে ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে হিমাচল প্ৰদেশ উইল বি দা ফাৰ্ষ্ট গ্ৰীণ এনাৰ্জি ষ্টেট বাই দ্য এণ্ড অফ 2025 2025 চনত যেহেতু বৰ্তমান গ্ৰীণ এনাৰ্জিৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে বহুখিনি প্ৰচেষ্টা হাতত লৈছে গতিকে এই হিমাচল প্ৰদেশে এই ক্ষেত্ৰত অলপ আগবাঢ়ি গৈছে যেহেতু হিমাচল প্ৰদেশত বহুত গছ-গছনি আছে গতিকে হিমাচল প্ৰদেশ উইল বি দা ফাৰ্ষ্ট গ্ৰীণ এনাৰ্জি ষ্টেট বাই দ্য এণ্ড অফ 2025 মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকে যে কোনখন ৰাজ্য 2025 চনৰ শেষৰ ফালে ফাৰ্ষ্ট গ্ৰীণ এনাৰ্জি ষ্টেট হ'ব বুলি এক্সপেক্ট কৰা হৈছে আহিব পাৰে প্ৰশ্ন হিমাচল প্ৰদেশ ঠিক আছে নেক্সট 5th খেলো ইণ্ডিয়া ইয়থ গেমছ 2023 ক'ত অনুষ্ঠিত হৈছিলে মধ্যপ্ৰদেশ 2024 চনৰ যি খেলো ইণ্ডিয়া ইয়থ গেমছ আছে ইয়াৰ বিষয়ে আমি জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ এটা লৈ আহিম 2024 চনৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম জানুৱাৰী মাহৰ তাত আমি খেলো ইণ্ডিয়া ইয়থ গেমছৰ ওপৰত আলোচনা কৰিম 2024 চনত তামিলনাডুত হৈছিলে ঠিক আছে অলৰেডি খেল শেষ হৈ গ'ল নিশ্চয় আপোনালোকে এই বিষয়ে জানে গতিকে তাৰ এই টপিকটোৰ ওপৰত আমি জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছত ডিছকাছ কৰিম 2024 চনৰ জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছত ডিছকাছ কৰিম 2023 চনত মধ্যপ্ৰদেশত হৈছিলে ইণ্ডিয়াছ ফাৰ্ষ্ট কনষ্টিটিউশ্যন লিটাৰেট ডিষ্ট্ৰিক্ট ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে যে ভাৰতৰ প্ৰথমখন সংবিধান স্বাক্ষৰ জিলা কোন হয় কেৰালাৰ কোল্লম ডিষ্ট্ৰিক্ট হৈছে ফাৰ্ষ্ট কনষ্টিটিউশ্যন লিটাৰেট ডিষ্ট্ৰিক্ট ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে ইণ্ডিয়াছ ফাৰ্ষ্ট কনষ্টিটিউশ্যনেল লিটাৰেট ডিষ্ট্ৰিক্ট কি হয় কোল্লাম ডিষ্ট্ৰিক্ট ক'ত আছে কেৰালা ৰাজ্যত আছে ঠিক আছে নাও জুঙাল বলুহুৰ নাম নিশ্চয় শুনিছে জুঙাল বলুহু কোন আছিলে আৰিমত্ত ৰজাৰ পুত্ৰ আছিলে ঠিক আছে এই জুঙাল বলুহুৰ পৰ্যটন কেন্দ্ৰ এটা ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ ৰহাত জুঙাল বলুহু পৰ্যটন কেন্দ্ৰৰ ভেটি স্থাপন কৰে সুধিব পাৰে গতিকে ডাইৰেক্ট এইটোৰ ওপৰত নুসুধি পেলাই জুঙাল বলুহু যিহেতু নিউজত আহিছিলে গতিকে জুঙাল বলুহু কোন বুলি সুধিব পাৰে এওঁ আছিলে এগৰাকী তিৱা ৰজা জুঙাল বলুহু ৱাজ দ্য তিৱা কিং এগৰাকী তিৱাৰ ৰজা আছিলে তিৱাসকলৰ এগৰাকী ৰজা আছিলে জুঙাল বলুহু আৰু তেওঁ কাৰ পুত্ৰ আছিলে ইয়াৰ ওপৰতো প্ৰশ্ন আগতে সুধিছে মনত ৰাখিব যে আৰিমত্ত ৰজাৰ পুত্ৰ আছিলে ঠিক আছে জুঙাল বলুহু আছিলে আৰিমত্ত ৰজাৰ পুত্ৰ জুঙাল বলুহু ৱাজ দ্য সন অফ কিং আৰিমত্ত জুঙাল বলুহু তিৱাসকলৰ ৰজা প্ৰশ্ন সুধে মনত ৰাখিব আৰু এওঁক মৃগাংক বুলিও জনা যায় মৃগংক বুলিও জনা গৈছিলে জুঙাল বলুহুক ঠিক আছে ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে যে জুঙাল বলুহুক অন্য কি নামেৰে জনা গৈছিলে মনত ৰাখিব এইটো মৃগংক বা মৃগাংক বুলিও থাকিব পাৰে ক'ৰবাত
নেক্সট ইণ্ডিয়ান আৰ্মি ডে ভাৰতীয় সেনা দিৱস 15 জানুৱাৰী তাৰিখে পালন কৰা হয় কিহৰ কাৰণে পালন কৰা হয় 2024 চনতো পালন কৰা হৈছে গতিকে যদি 24 চনৰ কাৰেণ্ট এফেয়াৰ্ছ আমি আলোচনা কৰোঁ জানুৱাৰী মাহৰ এইটো আকৌ আহিবও পাৰে তথাপিও এইটো বিশেষকৈ ইম্পৰ্টেণ্ট টপিক মনত ৰাখিব লাগে আৰু বিশেষকৈ যিখিনি আছাম পুলিচ বা অন্যান্য ডিফেন্সৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এনেকুৱা ধৰণৰ সেনা দিৱস বা সেনা ৰিলেটেড টপিক অহাৰ সম্ভাৱনা আছে পৰীক্ষাত ঠিক আছে আৰ্মি দিৱস জেনেৰেলি 15 জানুৱাৰী তাৰিখে কিহৰ কাৰণে পালন কৰা হয় কাৰণ সেই দিনটোত আমাৰ ভাৰতীয় এগৰাকীয়ে ব্ৰিটিছৰ কমাণ্ডাৰ ইন চিফ আছিলে কিন্তু ভাৰতীয় এগৰাকীয়ে 1949ৰ 15 জানুৱাৰীৰ দিনা চাৰ্জ ব্ৰিটিছৰ পৰা ভাৰতীয় ব্যক্তিগৰাকীয়ে লৈছিলে ঠিক আছে 15 জানুৱাৰী 1949ত ভাৰতীয় ব্যক্তিগৰাকীয়ে কমাণ্ডাৰ ইন চিফ হিচাপে ব্ৰিটিছৰ পৰা চাৰ্জটো লৈছিলে আৰু সেইকাৰণেই আৰ্মি ডে পালন কৰা হয় 15 জানুৱাৰী তাৰিখে ঠিক আছে পৰাক্ৰম দিৱস নিশ্চয় জানে 23 জানুৱাৰী তাৰিখে পালন কৰা হয় কাৰ জন্মদিনত পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী হয় বাৰ্থ এনিভাৰ্চাৰী অফ নেতাজী সুভাষ চন্দ্ৰ বস পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় কিমান তাৰিখে 23 জানুৱাৰী আহিব পাৰে প্ৰশ্ন মনত ৰাখিব 2023 চনত 24 চনতো পালন কৰা হৈছে কিন্তু 2023 চনৰ যিটো আছে ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে এইটো শুনক যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ 21টা দ্বীপক পৰমবীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামাকৰণ কৰা হৈছিলে 2023 চনত এই দিনা 23 জানুৱাৰীৰ দিনা অৰ্থাৎ পৰাক্ৰম দিৱসৰ দিনা পৰমবীৰ চক্ৰ যিসকলে পাইছিলে সেইসকলৰ নামেৰে নামাকৰণ কৰা হৈছিলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ 21টা দ্বীপ ঠিক আছে গতিকে ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে বেলেগ বেলেগ ধৰণে মনত ৰাখিব টপিকটো মনত ৰাখিব নেক্সট গোল্ডেন গ্লোব এৱাৰ্ড নিশ্চয় ফিল্মখন চাইছে RRR তাতে যিটো সং আছে নাটু নাটু সেই নাটু নাটু সঙে প্ৰথম ভাৰতীয় গীত হিচাপে শ্ৰেষ্ঠ আচল অৰ্থাৎ অৰিজিনেল সং হিচাপে গোল্ডেন গ্লোব বঁটা পাবলৈ সক্ষম হৈছিলে কিমান চনত 2023 চনত গতিকে এইটো 23 চনৰ এটা কাৰেণ্ট এফেয়াৰ্ছ হয় সংটোৰ নাম কি আছিলে নাটু নাটু নিশ্চয় শুনিছে মুভিৰ গান হয় নাটু 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 ইজ এ তেলেগু লেংগুৱেজ সং ফ্ৰম মুভি RRR ঠিক আছে RRR মুভি হয় কম্প'জ বাই MM কিৰাৱানী এখেতে কম্প'জ কৰা আছিলে ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব সুধিছে আগতে APSC পৰীক্ষাত সুধি গৈছে এইটো 2022ৰ যি APSC প্ৰিলিমছ হৈছিলে 2023 চনত পাতিছিলে তাতে এইটো প্ৰশ্ন সুধিছে ঠিক আছে গতিকে সোধাৰ সম্ভাৱনা আছে মনত ৰাখিব হাৱা মহল এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে এই হাৱা মহলটো আছে ক'ত ধুবুৰী ডিষ্ট্ৰিক্টত ঠিক আছে ধুবুৰীত আছে হাৱা মহল আৰু এইটো প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ হয় ঠিক আছে হাৱা মহল বুলি জনা যায় এই প্ৰতিমা বৰুৱা পাণ্ডেৰ যি ফেমিলি আছে বা পৰিয়াল আছে তেওঁলোকে এই হাৱা মহলটো বৰ্তমান অসম চৰকাৰ গতাই দিলে গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আহিব পাৰে হাৱা মহল এইটো কাৰ ঘৰ হয় মনত ৰাখিব প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ হয় আৰু বৰ্তমান এই ঘৰটো হাৱা মহলটো অসম গভৰ্ণমেণ্টক চঞ্জাই দিলে তেওঁলোকৰ ফেমিলিয়ে ঠিক আছে প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালে হাৱা মহল অসম চৰকাৰক গতাই দিয়ে হাৱা মহল ধুবুৰীৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ আছিলে হাৱা মহলটো ক'ত আছে এইটো সুধিব পাৰে ধুবুৰীত ঠিক আছে ধুবুৰীৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ আছিলে আৰু গৌৰীপুৰৰ জমিদাৰী বাগিচাৰ এইটো আইকন হিচাপে ধৰা হয় গতিকে এইটো প্ৰশ্ন সোধাৰ বহুত বেছি সম্ভাৱনা আছে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় এই প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰে আছিলে প্ৰমথেশ বৰুৱা ঠিক আছে দেৱদাস ফিল্ম ডাইৰেক্ট কৰিছিলে তেখেত প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰে হয় প্ৰবাসী ভাৰতীয় দিৱস বহুত বেছি ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় যেতিয়া মহাত্মা গান্ধী 1915 চনত আমাৰ ভাৰতলৈ আহিছিলে দক্ষিণ আফ্ৰিকাৰ পৰা কিমান তাৰিখে আহিছিলে 9 জানুৱাৰী তাৰিখে আহিছিলে 9 জানুৱাৰী গতিকে 9 জানুৱাৰী তাৰিখটোত প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় 9 জানুৱাৰী প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব এইটো 1915 চনৰ 9 জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ মহাত্মা গান্ধী উভতি অহাৰ স্মৃতিত এই দিৱস পালন কৰা হয় গতিকে এইটো প্ৰশ্ন সুধিয়ে থাকে প্ৰবাসী ভাৰতীয় দিৱস কেতিয়া পালন কৰা হয় সুধি থাকে বহুত এক্সামত সুধিছে ৰাষ্ট্ৰীয় যুৱ দিৱস বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰ ৰাষ্ট্ৰীয় যুৱ দিৱস কিহৰ কাৰণে পালন কৰা হয় স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয় কিমান তাৰিখে 12 জানুৱাৰী তাৰিখে 9 জানুৱাৰী তাৰিখে প্ৰবাসী ভাৰতীয় দিৱস 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব এইটো কাৰ বাৰ্থডেত মনত ৰাখিব স্বামী বিবেকানন্দৰ নেশ্যনেল ইয়থ ডে হিচাপে পালন কৰা হয় স্বামী বিবেকানন্দ ৱাজ দ্য চিফ ডিচাইপল অফ ৰামকৃষ্ণ পৰমহংস স্বামী বিবেকানন্দৰ ওপৰত যদি চাওঁ তেতিয়াহ'লে তেওঁ ৰামকৃষ্ণ মিছন এষ্টাব্লিছ কৰিছিলে তাৰ লগতে
তেওঁৰ গুৰু কোন আছিলে ৰামকৃষ্ণ পৰমহংস ঠিক আছে ৰামকৃষ্ণ পৰমহংস আছিলে স্বামী বিবেকানন্দৰ গুৰু ইয়াতে লিখিয়ে দিছোঁ মই স্বামী বিবেকানন্দ আছিলে ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য গতিকে স্বামী বিবেকানন্দৰ যি গুৰু কোন হ'ব ৰামকৃষ্ণ পৰমহংস এইটো বহুতবাৰ আগতে প্ৰশ্ন সুধিছে ঠিক আছে স্বামী বিবেকানন্দই 1897ত কলিকতাত তেওঁ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিলে তেওঁৰ যিহেতু গুৰু আছিলে ৰামকৃষ্ণ পৰমহংস সেই ৰামকৃষ্ণ পৰমহংসৰ নামতেই ৰামকৃষ্ণ মিছন এষ্টাব্লিছ কৰিছিলে স্বামী বিবেকানন্দই 1897ত ইয়াৰ ওপৰত প্ৰশ্ন সোধে মনত ৰাখিব তেওঁ এই ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে 1893ত তেওঁ আমেৰিকাৰ এখন আলোচনাত তেওঁ এটা ভাষণ দিছিলে তাৰ কাৰণে গোটেই বিশ্বই তেওঁক চিনি পায় পশ্চিমীয়া দেশত তেওঁৰ আটাইতকৈ পৰিচিত উপস্থিতি হৈছে 1893 চনৰ বিশ্বৰ ধৰ্মমূলক সংসদত দিয়া তেওঁৰ ভাষণ যিটো ৰিলিজিয়াছ কনফাৰেন্স আছিলে এখন তাতে তেওঁ হিন্দু আৰু সনাতন ধৰ্মৰ হৈ যি ভাষণ দিছিলে সনাতন ধৰ্মক তেওঁ তাত উপস্থাপন কৰিছিলে ঠিক আছে হিন্দু ধৰ্ম বা সনাতন ধৰ্ম তাক উপস্থাপন কৰিছিলে কোনে স্বামী বিবেকানন্দই কিমান চনত এইটো ডাইৰেক্ট ইয়েৰটো সুধিব পাৰে 1893ত ঠিক আছে নেক্সট জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনদেৱৰ মৃত্যু হৈছে 2023 চনত নিশ্চয় আপোনালোকে এই বিষয়ে জানে তো তেওঁক কি নামেৰে জনা যায় এইটো প্ৰশ্ন সুধিব পাৰে কাব্য ঋষি বুলি জনা যায় কাব্য ঋষি কোন যদি প্ৰশ্নত সোধে যে অসমৰ কোনগৰাকী সাহিত্যিকক কাব্য ঋষি বুলি জনা যায় মনত ৰাখিব নীলমণি ফুকনদেৱক জনা যায় নীলমণি ফুকনক কাব্য ঋষি বুলি জনা যায় তেখেতে 2021 চনত 2020 বৰ্ষৰ বাবে জ্ঞানপীঠ সন্মান লাভ কৰিছে দেশৰ সৰ্বোচ্চ সাহিত্য বঁটা হৈছে জ্ঞানপীঠ বঁটা আৰু নীলমণি ফুকনদেৱে 2021 চনত লাভ কৰিছে কিন্তু বঁটাটো কোন বৰ্ষৰ আছিলে 2020 বৰ্ষৰ আছিলে ঠিক আছে 2020 বৰ্ষৰ বঁটা লাভ কৰিছে 2021 চনত তেওঁক দিয়া হৈছিলে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে আৰু আমাৰ অসমত বৰ্তমান 3 গৰাকীয়ে জ্ঞানপীঠ বঁটা বিজয়ী আছে বৰ্তমান সময়লৈকে অসমত 3 গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয় কাৰণে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 1979ত 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে আৰু 2020 চনৰ যি জ্ঞানপীঠ বঁটা নীলমণি ফুকনদেৱে লাভ কৰিছে গতিকে এই 3 গৰাকী হৈছে বৰ্তমান আমাৰ অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী ঠিক আছে এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক হয় নীলমণি ফুকন এইটো মনত ৰাখিব আৰু নীলমণি ফুকনৰ প্ৰথম কবিতা সংকলন কি আছিলে সূৰ্য হেনো নামি আহে এই নদীয়েদি এইটো প্ৰশ্ন সোধাৰ বহুত বেছি সম্ভাৱনা থাকে আহিব পাৰে মনত ৰাখিব যে সূৰ্য হেনো নামি আহে এই নদীয়েদি এইটো নীলমণি ফুকনৰ প্ৰথমটো কবিতা সংকলন আছিলে ঠিক আছে নেক্সট জোনবিল মেলাৰ সম্পৰ্কে আপোনালোকে নিশ্চয় জানে জোনবিল মেলা কোন ডিষ্ট্ৰিক্টত পতা হয় মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু ইয়াতে পইচা লৈ পেলাই আপুনি বস্তু কিনিবলৈ যাব নোৱাৰে বাৰ্টাৰ চিষ্টেম অৰ্থাৎ বিনিময় প্ৰথা ব্যৱহাৰ কৰা হয় তাত বস্তু কিনিবৰ কাৰণে হ'লে মানে বস্তু ঘৰলৈ আনিবলৈ হ'লে আপুনি ঘৰৰ পৰা বস্তু লৈ যাব লাগিব ঠিক আছে গৰু যদি কিনিবলৈ যায় মই এক্সাম্পলটো দিছোঁ তেতিয়াহ'লে ছাগলী এটা লৈ যাব লাগিব গতিকে এই জোনবিল মেলা সাধাৰণতে ঘৰুৱাভাৱে যিবিলাক উৎপাদন হয় শাক পাচলি সেইবিলাকৰ তাত এক্সচেঞ্জ হয় বাৰ্টাৰ চিষ্টেম তাত ব্যৱহাৰ হয় গৰু ছাগলীটো এক্সাম্পল দিছোঁ জাষ্ট তো খিলঞ্জীয়া তিৱা সম্প্ৰদায়ৰ এটা মেলা হয় এইটো মনত ৰাখিব কোন কমিউনিটি তিৱা কমিউনিটি এইটো ডাইৰেক্ট প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকে এই জোনবিল মেলাখন কোনে একজেক্টলি আৰম্ভ কৰিছিলে বা কোনজন ৰজাই আৰম্ভ কৰিছিলে এইটো কিন্তু কনফিউজন আছে গতিকে এইটোৰ ওপৰত প্ৰশ্ন সাধাৰণতে নুসুধে তথাপিও কোনোবা ঠাইত উল্লেখ আছে কোনোবা ৰজাৰ নাম গতিকে এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় যে কোনজন ৰজাই এই জোনবিল মেলা আৰম্ভ কৰিছিলে কিন্তু এইটো তিৱা সম্প্ৰদায়ৰ মেলা হয় আৰু বাৰ্টাৰ চিষ্টেম ইউজ কৰা হয় মনত ৰাখিব কোন ডিষ্ট্ৰিক্টত মৰিগাঁও ডিষ্ট্ৰিক্টত ঠিক আছে 3দিনীয়া বাৰ্ষিক থলুৱা তিৱা সম্প্ৰদায়ৰ মেলা মাঘ বিহুৰ সপ্তাহৰ শেষৰ ফালে পালন কৰা হয় এইখিনিহে ইম্পৰ্টেণ্ট হয় ঠিক আছে দ্য মেইন থিম অফ দ্য ফেয়াৰ ইজ প্ৰেক্টিছ অফ এক্সচেঞ্জ অৰ্থাৎ বাৰ্টাৰ চিষ্টেম ইয়াতে ব্যৱহাৰ হয় মেলাৰ মূল বিষয় কি হয় বাৰ্টাৰ চিষ্টেম বা বিনিময়ৰ কথা জোনবিল মেলা মেইনলি মৰিগাঁও ডিষ্ট্ৰিক্টত পালন কৰা হয় এইটো মনত ৰাখিব আৰু তিৱা কমিউনিটিৰ হয় ঠিক আছে আৰু বাৰ্টাৰ চিষ্টেম ইউজ হয় ইয়াত নাও আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ এটা এইটো উৎসৱ হয় আলি আই লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ এইটো মেইনলি এগ্ৰিকালচাৰ অৰ্থাৎ কৃষিৰ লগত ৰিলেটেড হৈ আছে ঠিক আছে কৃষিৰ লগত ৰিলেটেড হৈ আছে আলি আই লৃগাং ইয়াৰ ওপৰত প্ৰশ্ন সোধে মনত ৰাখিব দিছ ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ দ্য মান্থ অফ ফাগুন এভৰি ইয়েৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত আলি আই লৃগাং পালন কৰা হয় এইটো বহুত বেছি প্ৰশ্ন সোধে ইয়াৰ ওপৰত যে আলি আই লৃগাং কেতিয়া পালন কৰা হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ফাৰ্ষ্ট ৱেডনেছডে অফ দ্য মান্থ অফ ফাগুন ঠিক আছে
প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটো এই উৎসৱ পালন কৰা হয় মিচিং ভাষাত আলি মানে হৈছে শস্যৰ বীজ অৰ্থাৎ চিডছ ঠিক আছে আলি মানে হৈছে চিডছ আয়েং মানে হৈছে ফল ফ্ৰুইটছ আৰু লিগাং মানে হৈছে সিঁচা অৰ্থাৎ ইয়াতে কি শস্যৰ গুটি সিঁচা ঠিক আছে শস্যৰ বীজ ফল আৰু লিগাং মানে কি সিঁচা এই মিনিং কেইটাও সুধিব পাৰে মিচিং ভাষাত আলি মানে কি মনত ৰাখিব শস্যৰ বীজ আয়েং মানে কি ফল আৰু লিগাং মানে হৈছে সিঁচিবলৈ আৰম্ভ কৰা ঠিক আছে নেক্সট ফেব্ৰুৱাৰী যদি কাৰেণ্ট এফেয়াৰ্ছৰ সম্পৰ্কে চাওঁ তেতিয়াহ'লে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2023 এই হেপিনেছ ৰিপৰ্টত আমাৰ ভাৰতৰ স্থান একেবাৰে দুৰ্বল 126 হয় ঠিক আছে 126 এই নম্বৰটো ক'ত দেখিছে বাৰু আমাৰ অসম বিধানসভাত কিমানটা চিট আছে 126টা চিট ভাৰতৰ ৰেংক হৈছে হেপিনেছ ৰিপৰ্টত 126 এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় কাৰণ হেপিনেছ ৰিপৰ্ট কোনোবা দেশেহে এইটো মানি চলে যিকেইখন প্ৰথমত থাকে তেওঁলোকে মানি চলে আমাৰ দেশততো মানুহ হেপি থাকিলেও হেপিনেছ ৰিপৰ্টত 126 ৰেংকত আহি যায় ভাৰতত ঠিক আছে কিন্তু ইয়াৰ ওপৰত প্ৰশ্ন সোধে যে হেপিনেছ ৰিপৰ্টত টপ কোনে কৰিছে এইটো আগতে সুধিছে কিন্তু গ্ৰেড 3 এক্সামত সুধিছে মনত ৰাখিব ফিনলেণ্ড ঠিক আছে হেপিনেছ ৰিপৰ্টৰ যি টপ কাণ্ট্ৰি ফিনলেণ্ড ইয়াৰ ওপৰত আগতে প্ৰশ্ন সুধিছে গ্ৰেড 3 এক্সামতে সুধিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে নিশ্চয় প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাইছে যদি গম পাইছে চাগে হেপিনেছ ৰিপৰ্টত টপ কাণ্ট্ৰি কোন হয় এইটো সুধিছিলে ফিনলেণ্ড তেতিয়াৰ পৰা এতিয়ালৈকে ফিনলেণ্ডে হৈ আছে প্ৰতি বছৰে ফিনলেণ্ডে হৈ থাকে নেক্সট বিশ্বভাৰতী ইউনিভাৰ্চিটি এখন ক'ত আছে ৱেষ্ট বেংগলত আছে প্ৰশ্ন সুধিব পাৰে ৱেষ্ট বেংগলৰ শান্তিনিকেতনত আছে বিশ্বভাৰতী ইউনিভাৰ্চিটি কোনে এখন প্ৰতিষ্ঠা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে যি আমাৰ ভাৰতৰ প্ৰথমগৰাকী নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁ গীতাঞ্জলি পুথিখনৰ কাৰণে নোবেল বঁটা পাবলৈ সক্ষম হৈছিলে তেওঁ বিশ্বভাৰতী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে আৰু এইখনেই হৈছে ইউনেস্কোৱে ডিক্লেয়াৰ কৰা ৱৰ্ল্ড হেৰিটেজ ইনস্ক্ৰিপশ্যন টু বিকাম দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট লিভিং হেৰিটেজ ইউনিভাৰ্চিটি ডাইৰেক্ট প্ৰশ্ন সুধিব পাৰে ৱৰ্ল্ডছ ফাৰ্ষ্ট লিভিং হেৰিটেজ ইউনিভাৰ্চিটি কোনে ঘোষণা কৰিছে ইউনেস্কোৱে ঠিক আছে মনে ৰাখিব বিশ্বভাৰতী ইউনিভাৰ্চিটি নেক্সট এই যিটো বঁটা আছে বাফটা বঁটা ইয়াত কোনে পাইছিলে সেইটো নুসুধে কিন্তু যে 2023 চনৰ ইমানতম ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা কোনে পাইছিলে এইটো সোধাৰ বহুত চান্স কম আছে সোধে কি জানেনে এই বঁটাটো কিহৰ সৈতে সম্পৰ্কিত কাৰেণ্ট এফেয়াৰ্ছ পঢ়োঁতে এনেকৈও পঢ়িব লাগিব ঠিক আছে অকল এই বঁটাটো আমুকে পাইছিলে সেইটো লিখি থ'লে নহ'ব এই বঁটাটো কিহৰ সৈতে সম্পৰ্কিত এইটো প্ৰশ্ন সোধে এই বঁটাটো ফিল্মৰ সৈতে সম্পৰ্কিত ঠিক আছে কোনে পাইছিলে এইটো আপোনালোকে এবাৰ পঢ়ি ল'ব কিন্তু ফিল্মৰ লগত ৰিলেটেড এইটো মনত ৰাখিব বাফটা এৱাৰ্ড ৰিলেটেড টু ফিল্মছ কাৰণ এইটো যদি পৰীক্ষা পিছত দেৰিকৈ পাতে যদি যিকোনো এক্সাম তেতিয়া এইটো 2024 চনতো আকৌ দিব গতিকে সেইটোৱে মনত ৰাখিব নে টেষ্টটোৱে মনত ৰাখিব কিন্তু ফিল্মৰ লগত যে ৰিলেটেড এইটো প্ৰশ্ন সোধাৰ বহুত বেছি সম্ভাৱনা থাকে সেইকাৰণে নেক্সট অপাৰেশ্যন ডোষ্ট কোনে এইটো লঞ্চ কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে টু হেল্প তুৰ্কী এণ্ড চিৰিয়া টু ৰেস্কিউ দ্য পিপুল হুৱেন এ মেচিভ আৰ্থকুইক হিট দ্য তুৰ্কী এণ্ড চিৰিয়া গতিকে তুৰস্ক আৰু চিৰিয়াত যেতিয়া বৃহৎ ভূমিকম্প হয় ডাঙৰ যেতিয়া ভূমিকম্প হয় সেই ভূমিকম্পত জনসাধাৰণক তাৰ লোকেল জনসাধাৰণক বিশেষকৈ উদ্ধাৰ কৰিবৰ কাৰণে বা সহায় কৰিবৰ কাৰণে অপাৰেশ্যন ডোষ্ট নামৰ এই অপাৰেশ্যনটো লঞ্চ কৰিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে মনত ৰাখিব তুৰ্কীৰ কেপিটেল হৈছে আংকাৰা সুধিব পাৰে কাৰেঞ্চি হৈছে লিৰা ঠিক আছে আংকাৰা হৈছে কেপিটেল তুৰ্কীৰ আৰু চিৰিয়াৰ হৈছে ডামাস্কাছ ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে কাৰেঞ্চি হৈছে চিৰিয়া পাউণ্ড মুদ্ৰা চিৰিয়ান পাউণ্ড আৰু কেপিটেল কি হয় ডামাস্কাছ তাৰ চিৰিয়াৰ গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে যিহেতু কাৰেণ্ট টপিক হয় গতিকে সুধিব পাৰে নাও লিথিয়াম ৰিজাৰ্ভ আমাৰ ভাৰতত লিথিয়াম বহুত কম লিথিয়াম বৰ্তমান সময়ত বহুত বেছি জনপ্ৰিয় হয় লিথিয়াম বহুত বেছি জনপ্ৰিয় আমি যিবিলাক মোবাইল ব্যৱহাৰ কৰোঁ তাতে যিটো বেটেৰী লগোৱা থাকে বা লেপটপ যি ব্যৱহাৰ কৰোঁ তাতে যিটো বেটেৰী লগোৱা থাকে সেই বেটেৰী লিথিয়াম আইৰণ বেটেৰী হয় ঠিক আছে গতিকে এই লিথিয়াম আমাৰ ভাৰতত আগতে নাছিলে কিন্তু 2023 চনত লিথিয়াম উদ্ধাৰ হৈছে জম্মু কাশ্মীৰত গতিকে ইয়াৰ পৰা সুধিব পাৰে যে ভাৰতত প্ৰথম লিথিয়ামৰ ভাণ্ডাৰ কোনখন ঠাইত পোৱা গৈছে মনত ৰাখিব জম্মু আৰু কাশ্মীৰত পোৱা গৈছে ঠিক আছে ইয়ায়া চু এইটো ইয়ায়া হ'ব বাৰ্ডছ পেৰাডাইজ লোকেটেড ইন লাডাখত অৱস্থিত বাৰ্ড পেৰাডাইজ অৰ্থাৎ চৰাই স্বৰ্গ বুলি কোৱা হয় আৰু লাডাখৰ প্ৰথমটো বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট হৈছে এই ইয়ায়া চু
ঠিক আছে প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব লাডাখৰ প্ৰথমটো জৈৱ বৈচিত্ৰ্যৰ ঠাই এইটো দাদা চাহেব ফাল্কে এৱাৰ্ড 2023 দাদা চাহেব ফাল্কে বেলেগ বেলেগ আছে ইণ্টাৰনেশ্যনেল এৱাৰ্ডো দিয়া হয় কিন্তু অৰিজিনেল যিটো দাদা চাহেব ফাল্কে এৱাৰ্ড 2023 কোনে লাভ কৰিছিলে ইয়াৰ ওপৰত প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকে ৱাহিদা ৰেহমানক দিয়া হৈছিলে 2023 চনৰ দাদা চাহেব ফাল্কে বঁটা ঠিক আছে ইণ্টাৰনেশ্যনেল যিবিলাক এৱাৰ্ড আছে দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল এৱাৰ্ড এনেকুৱা কিবা কিবি আছে সেইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু মেইন যিটো দাদা চাহেব ফাল্কে এৱাৰ্ড আছে অৰিজিনেল যিটো 2023 সেইটো সুধিব পাৰে ৱাহিদা ৰেহমানক দিয়া হৈছিলে আৰু 24 চনত যদি কাৰোবাক দিয়া হয় নিশ্চয় মই আপোনালোকক জনাই দিম দাদা চাহেবক দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা বুলি জনা যায় দাদা চাহেব ফাল্কে কি বুলি জনা যায় আমাৰ ভাৰতৰ চিনেমাৰ পিতৃ বুলি জনা যায় ঠিক আছে তেওঁৰ যিখন প্ৰথমখন ছবি বহুতবাৰ আগতে সুধিছে প্ৰথমখন ছবি আছিলে হৰিচন্দ্ৰ ৰাজা হৰিচন্দ্ৰ আছিলে আৰু 1913 চনত এইখন তেওঁ ৰিলিজ কৰিছিলে ৰাজা হৰিচন্দ্ৰ কাৰ হয় দাদা চাহেব ফাল্কেৰ ছবি মনত ৰাখিব প্ৰথমখন ছবি প্ৰথমখন ভাৰতীয় চিনেমা আমাৰ ভাৰতত মুক্তি পোৱা প্ৰথমখন ভাৰতীয় চিনেমা আৰু ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য বৈচিত্ৰ্যপূৰ্ণ অৰ্থাৎ ফিচাৰ ফিল্ম ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান ফিচাৰ ফিল্ম আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম কি হয় ৰাজা হৰিচন্দ্ৰ কোনে এখন বনাইছিলে দাদা চাহেব ফাল্কে ঠিক আছে সেইকাৰণে তেওঁক কি বুলি কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান চিনেমা বুলি কোৱা হয় এইবোৰ প্ৰশ্ন সুধিব পাৰে নাও অনুশীলন 10 তালিক এক্সাৰচাইজ 10 তালিক কি হয় ভাৰত আৰু উজবেকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এক যৌথ প্ৰশিক্ষণ অনুশীলন আমাৰ ইণ্ডিয়াৰ আৰ্মিৰ যিখিনি মানুহ আছে বা নেভিৰ বা আৰ্মিৰ এয়াৰফ'ৰ্চ এইসকলে মাজে সময়ে অনুশীলন কৰি থাকে যাতে যদি যুদ্ধ হয় তেওঁলোক যদি এলেহুৱা হৈ বহি নাযায় ঠিক আছে সেইকাৰণে প্ৰেক্টিছ কৰি থাকে এক্সাৰচাইজ কৰি থাকে এনেকুৱা এটা অনুশীলনেই হৈছে এক্সাৰচাইজ হৈছে 10 তালিক গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আগতে সুধিছে যে এই অনুশীলনটো APSC যোৱাবাৰ এক্সামতে সুধি গৈছে প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাব আপোনালোকে APSCৰো আগৰ যিবিলাক পেপাৰ আছে চাব এক্সাৰচাইজবিলাকৰ ওপৰত প্ৰশ্ন সোধে গ্ৰেড 3 পৰীক্ষাটো সুধিছে এক্সাৰচাইজৰ নাম মানে এনেকৈ সুধিব পাৰে যে এই যিটো এক্সাৰচাইজ আছে ভাৰতে কোনখন দেশৰ সৈতে কৰিছিলে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে ঠিক আছে যেনেকৈ এইটো এক্সাৰচাইজ কৰিছিলে উজবেকিস্তানৰ সৈতে ঠিক আছে উজবেকিস্তানৰ কেপিটেল হৈছে তাছখাণ্ড আহিব পাৰে আৰু কাৰেঞ্চি হৈছে চুম এইটো কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে নাজানো কিন্তু এইটোৱে আৰু ঠিক আছে নাও লেক্সি কি হয় ChatGPTৰ নাম সুধিছে ChatGPT নিশ্চয় ট্ৰাই কৰি চাইছে ChatGPT কি হয় এপ্লিকেশ্যন লিখি দিব পাৰি ChatGPTত এই লেক্সি নামৰ এইটো এটা আমাৰ AI চাটবট হয় চাটবট মানে তাতে আপুনি অকল লিখি পেলাই দিব লাগিব তেতিয়া তেওঁলোকে লিখি পেলাই দিব অৰ্থাৎ এইটো AI লিখি পেলাই দিব ঠিক আছে এইটো হৈছে চাটবট আগফালে চাট লাগি থকা মানে লিখি দিয়ে ঠিক আছে আমি যেনেকৈ এতিয়া ভিডিঅ' প্ৰভাইড কৰিছোঁ তেনেকৈ নিদিয়ে লিখি দিব গতিকে এই লেক্সি হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট AI চাটবট প্ৰশ্ন সুধিব পাৰে লেক্সি নাম মনত ৰাখিব দ্য থাৰ্ড এডিশ্যন অফ অৰেঞ্জ ফেষ্টিভেল এই অৰেঞ্জ ফেষ্টিভেলটো বেলেগ বেলেগ ৰাজ্যত পালন কৰি থকা হয় যিটো 2023 অৰেঞ্জ ফেষ্টিভেল আছিলে থাৰ্ড এডিশ্যন এইটো নাগালেণ্ডত পালন কৰা হৈছিলে তাৰ আগতে 2019ত হয়তো অৰুণাচলত পাতিছিলে 2019ত অৰুণাচল প্ৰদেশত পাতিছিলে আৰু থাৰ্ড এডিশ্যন এইটো 2023 চনত পাতিছে নাগালেণ্ডত ঠিক আছে ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে মণিপুৰতো পাতিছে অৰুণাচল প্ৰদেশতো পাতিছে আৰু 2023 চনত নাগালেণ্ডত পাতিছিলে ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে আৰু নিশ্চয় জানে 2023 চনত আমাৰ গভৰ্ণৰ সলনি হ'ল বৰ্তমান গভৰ্ণৰ কোন গোলাপ চন্দ্ৰ কাটাৰিয়া গতিকে এইগৰাকী হৈছে 31st গভৰ্ণৰ অফ আছাম এইখিনিতে মই কৈ যাওঁ যে গভৰ্ণৰক কোনে এপইণ্ট কৰে গভৰ্ণৰক এপইণ্ট কৰে প্ৰেচিডেণ্টে কিন্তু গভৰ্ণৰক যি অথ আছে অৰ্থাৎ তেওঁৰ যি শপত গ্ৰহণ কাৰ্যসূচী আছে কাৰ ওচৰত শপত ল'ব গভৰ্ণৰে যিখন ষ্টেটত তেওঁক এপইণ্ট কৰা হয় গভৰ্ণৰক সেই ষ্টেটখনৰ হাইকোৰ্ট সেই হাইকোৰ্টখনৰ চিফ জাষ্টিছে তেওঁক শপত গ্ৰহণ কৰাব ঠিক আছে এইটো মনত ৰাখিব কিন্তু প্ৰেচিডেণ্টে কি কৰিব এপইণ্ট কৰিব গভৰ্ণৰক প্ৰেচিডেণ্টে এপইণ্ট কৰিব তাৰ লগতে প্ৰেচিডেণ্টে যদি কয় যে তুমি আজিৰ পৰা গভৰ্ণৰ হ'ব নালাগে তেতিয়াহ'লে গভৰ্ণৰ নোহোৱাকৈ হৈ যাব মানে গভৰ্ণৰ নহ'ব আৰু তেওঁ সেই দিনটোৰ পৰা কিন্তু তাৰ লগতে গভৰ্ণৰে যদি নিজে ৰেজিগনেশ্যন দিব বুলি ভাবে তেওঁ প্ৰেচিডেণ্টৰ ওচৰত দিব কিন্তু গভৰ্ণৰে শপত গ্ৰহণ কাৰ ওচৰত কৰে এইটো প্ৰশ্ন সেইকাৰণে সোধে চিফ জাষ্টিছ অফ দ্য কনচাৰ্ণড হাইকোৰ্ট মনত ৰাখিব যিখন তেওঁ ৰাজ্যত গভৰ্ণৰ হিচাপে পজিশ্যনটো পাব বা পোষ্টটো পাব
সেই ৰাজ্যখনৰ হাইকোৰ্টৰ যিগৰাকী চিফ জাষ্টিছ থাকিব তেখেতে তেওঁক শপত গ্ৰহণ কৰাব ঠিক আছে নেক্সট অস্কাৰৰ ওপৰত যদি চাওঁ এলিফেণ্ট উইস্পাৰ্ছ এন ইণ্ডিয়ান মুভি got the best documentary short in Oscar Awards 2023 2023 চনৰ অস্কাৰ বঁটা সুধিব পাৰি ইয়াৰ ওপৰত প্ৰশ্ন আকৌ 24 চনত যেহেতু ওলাবই ফেব্ৰুৱাৰী মাৰ্চ মাহতে দিবই আকৌ তো 2023 চনত আমাৰ ভাৰতৰ এখন ডকুমেণ্টাৰী শৰ্ট ডকুমেণ্টাৰী এলিফেণ্ট উইস্পাৰ্ছে পাবলৈ সক্ষম হৈছিলে বেষ্ট ডকুমেণ্টাৰী শৰ্ট ইন অস্কাৰ এৱাৰ্ড ঠিক আছে মনত ৰাখিব নেশ্যনেল ওমেন্স ডে ৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয় 13 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় ফেব্ৰুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়ি আছো 13 ফেব্ৰুৱাৰী তাৰিখে নেশ্যনেল ওমেন্স ডে ৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় মনত ৰাখিব এইটো আহিব পাৰে ইণ্ডিয়া বিকেম দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ ইন 2023 উইথ 24% কণ্ট্ৰিবিউশ্যন এতিয়া প্ৰশ্ন সুধিব যে বিশ্বৰ আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰা দেশ কি আপুনি যদি নাজানে যে 2023 চনত ইণ্ডিয়া হৈ গ'ল তেতিয়াহ'লে এইটো ভুল কৰি আহিব প্ৰশ্ন সুধিছে এনেকুৱা ধৰণৰ আগতে পৰীক্ষাত গ্ৰেড 3 পৰীক্ষাবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে গতিকে এইটো মনত ৰাখিব যে 2023 চনত ভাৰত বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হয় ঠিক আছে এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ হয় 2023 চনৰ ফেব্ৰুৱাৰীত ভাৰত বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদন মিল্ক প্ৰডিউচাৰ হিচাপে পৰিগণিত হ'ল নেক্সট বীৰ চিলাৰায় দিৱস মনত ৰাখিব এইটো যে সমগ্ৰ ৰাজ্যজুৰি ফেব্ৰুৱাৰী মাহৰ মাঘী পূৰ্ণিমাত চিলাৰায় দিৱস উদযাপন কৰা হয় এই চিলাৰায় স্মল পক্সত মৃত্যু হৈছিলে কিন্তু চিলাৰায় কোন চিনি পাইছেনে নৰনাৰায়ণৰ ভাতৃ আছিলে তেওঁ শুক্লধ্বজ বুলিও জনা যায় চিলাৰায় বুলি কিহৰ কাৰণে জনা যায় শুক্লধ্বজ অৰিজিনেল নাম চিলাৰায় বুলি কিহৰ কাৰণে জনা গৈছিলে যে চিলাৰ দৰে তেওঁ চু মাৰি পেলাই যুদ্ধ কৰিব জানিছিলে সেইকাৰণে তেওঁক চিলাৰায় বুলি জনা গৈছিলে তেওঁ স্মল পক্সত আক্ৰান্ত হৈ মৃত্যু হৈছিলে এইটো প্ৰশ্ন সোধে ঠিক আছে চিলাৰায় মৃত্যু স্মল পক্সত অৰ্থাৎ সৰু আই আমাৰ যি অসমীয়াত কয় আই ওলাই তেনেকৈ সৰু আই ওলাই পেলাই চিলাৰায় মৃত্যু হৈছিলে কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিলে কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পিতৃ কোন আছিলে বিশ্বসিংহ যি কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে নিশ্চয় মনত আছে এই বিষয়ে আমি আছাম হিষ্ট্ৰী ক্লাছত এইবিলাক ডিছকাছ কৰিছোঁৱেই তেওঁ বিশেষকৈ সেনাপতি আছিলে তেওঁ ৰজা নাছিলে সেনাপতি আছিলে ঠিক আছে নৰনাৰায়ণৰ যি ৰাজ্য আছে তেওঁৱেই বহুতখিনি আগবঢ়াই নিছিলে চিলাৰায়ে তাৰ লগতে শংকৰদেৱক সংস্থাপন দিয়া ব্যক্তিগৰাকীও চিলাৰায়ে আছিলে কিন্তু প্ৰথম অৱস্থাত নৰনাৰায়ণে শংকৰদেৱক সংস্থাপন দিব বিচৰা নাছিলে কিন্তু চিলাৰায়ে তেওঁক সংস্থাপন দিছিলে কোনোবা ঠাইত উল্লেখ আছে যে চিলাৰায়ে তেওঁ ৰুমতো ৰাখিছিলে শংকৰদেৱক লুকুৱাই ৰাখিছিলে নৰনাৰায়ণৰ পৰা গতিকে চিলাৰায়ে আমাৰ শংকৰদেৱক প্ৰথম তেওঁ ৰাখিছিলে মনত ৰাখিব বা তেওঁ শংকৰদেৱে চিলাৰায় আৰু নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তেওঁৰ আন এটা নাম আছে শুক্লধ্বজ অৰিজিনেল হয় চিলাৰায়টো তেওঁৰ নিকনেম হয় ঠিক আছে নেশ্যনেল ছায়েন্স ডে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় এইটো কিন্তু ইম্পৰ্টেণ্ট হয় যে এই দিনটোত ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী চি ভি ৰমনৰ সৈতে জড়িত এই দিনটোত চি ভি ৰমনে ৰমন প্ৰভাৱ আৱিষ্কাৰ কৰিছিলে 28 ফেব্ৰুৱাৰীত চি ভি ৰমনে ৰমন প্ৰভাৱ আৱিষ্কাৰ কৰিছিলে অৰ্থাৎ ৰমন ইফেক্ট মনত ৰাখিব এইটো চি ভি ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিলে 1928ৰ এই 28 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই দিনটোৰ পৰাই আৰু সেই দিনটোক স্মৰণ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ঠিক আছে চি ভি ৰমনৰ সৈতে জড়িত প্ৰশ্ন এনেকৈ সোধে যে এই আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোনগৰাকী ব্যক্তিৰ সৈতে জড়িত প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব চি ভি ৰমনৰ সৈতে জড়িত আৰু ৰমন ইফেক্টৰ সৈতে জড়িত ৰমন ইফেক্টটো তেওঁ এই তাৰিখে আৱিষ্কাৰ কৰিছিলে ঠিক আছে 28 ফেব্ৰুৱাৰী তাৰিখে নেক্সট মাৰ্চৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছ চাওঁ ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ 2023 ইয়াতে আমাৰ ভাৰতে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিলে 4টামান পাবলৈ সক্ষম হৈছিলে 4টা পাবলৈ সক্ষম হৈছিলে সোণৰ পদক গতিকে ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ কোনে আয়োজন কৰিছিলে দেশ ভাৰতে আয়োজন কৰিছিলে মনত ৰাখিব আৰু প্ৰতিযোগিতাত সৰ্বাধিক সোণৰ পদক লাভ কৰিছিলে ইণ্ডিয়াই কৰ্ণাটকৰ হাব্বালি জংচন বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে জংচনত পৰিণত হয় বা ৰেলৱে প্লেটফৰ্মত পৰিণত হয় এইটো একদম বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে ইট বিকেমছ দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰেলৱে প্লেটফৰ্ম ইয়াৰ লেংথ কিমান হয় 1.5 কিলোমিটাৰ আহিব পাৰে প্ৰশ্ন মনত ৰাখি থ'ব এইটো
নেক্সট সৰস্বতী সন্মান ইম্পৰ্টেণ্ট হয় এইটো সৰস্বতী সন্মান বিশেষকৈ ফাৰ্ষ্ট আছামিজ টু গেট সৰস্বতী সন্মান ইয়াৰ ওপৰতহে প্ৰশ্ন সুধিব পাৰে ঠিক আছে এইটো মই বাৰু ইয়াতে মেনশ্যন কৰিছোঁ যদিও এইটো 2022 হৈ গ'ল কিন্তু ইয়াতে ৰিলেট কি হ'ব যে ফাৰ্ষ্ট আছামিজ টু গেট সৰস্বতী সন্মান আমাৰ অসমীয়া হিচাপে বা অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথম সৰস্বতী সন্মান পাবলৈ সক্ষম হৈছিলে এইটো ডাইৰেক্ট প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকে ঠিক আছে মনত ৰাখিব লক্ষীনন্দন বৰা তেওঁৰ যিখন উপন্যাস আছে কায়কল্প এইখনৰ কাৰণে তেওঁ সৰস্বতী সন্মান পাবলৈ সক্ষম হৈছিলে এইবাৰ হৈছে প্ৰথমগৰাকী অসমীয়া এই সন্মান পোৱা ঠিক আছে এবল প্ৰাইজ 2023 এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এবল প্ৰাইজ কোনখন ফিল্ডত দিয়া হয় বা কোনটো ফিল্ডত দিয়া হয় মেথমেটিক্সৰ ওপৰত দিয়া হয় ঠিক আছে মেথমেটিক্সৰ ওপৰত এবল প্ৰাইজ দিয়া হয় এনেই জেনেৰেলি 6টা ছাবজেক্টৰ ওপৰত নোবেল প্ৰাইজ দিয়া হয় নোবেল প্ৰাইজ কেইটা ছাবজেক্টৰ ওপৰত দিয়া হয় 6টা ছাবজেক্টৰ ওপৰত দিয়া হয় আৰু এবল প্ৰাইজ কোনটো ছাবজেক্টৰ ওপৰত দিয়া হয় গণিতৰ ওপৰত দিয়া হয় গণিতৰ ক্ষেত্ৰত প্ৰদান কৰা হয় এই এবল প্ৰাইজ এইটো মনত ৰাখিব আৰু নোবেল প্ৰাইজ কোনকেইটা ছাবজেক্টত দিয়া হয় পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞান সাহিত্য অৰ্থনীতি আৰু শান্তি ঠিক আছে গতিকে সাহিত্য ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰে আমাৰ ভাৰতৰ প্ৰথম ভাৰতীয় হিচাপে তেওঁ নোবেল বঁটা পাবলৈ সক্ষম হৈছিলে ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সংকুচিত জৈৱ গেছ উদ্যোগ অসমত উন্মোচন হৈছে ৰিচেণ্টলি এইটো নিউজত আছিলে এইটো প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব ইয়াতে আৰু দুটা ইনফৰমেশ্যন দিয়া আছে এই দুটা কিন্তু ইম্পৰ্টেণ্ট যিহেতু গ্ৰীণ এনাৰ্জি বা যি বায়'গেছ আছে এইবিলাকত গভৰ্ণমেণ্টে ইম্পৰ্টেঞ্চ দি আছে বেছিকৈ ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে এছিয়াছ লাৰ্জেষ্ট কম্প্ৰেছড বায়'গেছ প্লাণ্ট ইন পাঞ্জাৱ ঠিক আছে এছিয়াৰ সৰ্ববৃহৎ সংকুচিত জৈৱ গেছ প্ৰকল্পটো ক'ত আছে পঞ্জাৱত আছে আৰু এছিয়াছ লাৰ্জেষ্ট বায়' CNG প্লাণ্ট ইন ইন্দোৰ এছিয়াৰ সৰ্ববৃহৎ জৈৱ CNG প্ৰকল্পটো ক'ত আছে ইন্দোৰত আছে ঠিক আছে 2022-23 সন্তোষ ট্ৰফি এইটো কোনে জিকিছিলে কি কথা সেইটো নুসুধিলেও কিন্তু এই সন্তোষ ট্ৰফিটো কিহৰ সৈতে জড়িত সেইটো সুধিব পাৰে ফুটবল টুৰ্ণামেণ্ট হয় ঠিক আছে সন্তোষ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট মনত ৰাখিব এখন ফুটবল প্ৰতিযোগিতা হয় ইয়াতে উইনাৰ হৈছিলে 2022-23 কৰ্ণাটক আছিলে আৰু মেঘালয়া বিকেম দ্য ছেকেণ্ড পজিশ্যন অৰ্থাৎ ৰানাৰ্ছ আপ আছিলে মেঘালয়া কৰ্ণাটক চেম্পিয়ন হৈছিলে আৰু মেঘালয় আছিলে ৰানাৰ আপ বাৰেচহৰীয়া ভাওনাৰ নাম নিশ্চয় শুনি আছে বাৰেচহৰীয়া ভাওনা প্ৰতি 5 বছৰ মূৰে মূৰে পালন কৰা হয় কোন ঠাইত পালন কৰা হয় 2023 চনৰ মাৰ্চত আকৌ হৈ গৈছিলে এইটো গতিকে কোন ঠাইত পালন কৰা হয় আমাৰ অসমৰ জামুগুৰি হাটত পালন কৰা হয় প্ৰতি 5 বছৰৰ অন্তত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ আৰু অসমত এনেকৈ হোৱা ভাওনা একমাত্ৰ ঠাই 5 বছৰ মূৰে মূৰে এনেকৈ যে হয় ভাওনা জামুগুৰি হাটতে হয় বাৰেচহৰীয়া ভাওনা নামটো মনত ৰাখিব লাচিত বৰফুকনৰ ওপৰত যি ৰেকৰ্ড কৰিছিলে আসাম গভৰ্ণমেণ্টে ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে কিমান এছে লিখিছিলে 42 লাখ ঠিক আছে 42 লাখ ৰচনা তাৰ ওপৰত লাচিত বৰফুকনৰ ওপৰত সেইটো মনত ৰাখিব 42 লাখ ৰচনা লিখি পেলাই বিশ্ব অভিলেখ সৃষ্টি কৰিছিলে আৰু ইয়াৰ 23টা লেংগুৱেজ লিখিছিলে চাওক আমাৰ সংবিধানত কেইটা লেংগুৱেজ আছে 22টা আছে ইংলিছটোতো নাছিলে সাংবিধানিক ভাষা নহয় ইংলিছটো গতিকে ইংলিছতো যিহেতু লিখা হৈছিলে 23টা ভাষাত লিখা হৈছে টোটেল ইনক্লুডিং ইংলিছ সাংবিধানিক ভাষা কেইটা 22টা কোনটো শিডিউলত আছে 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন 22টা ভাষা সাংবিধানিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে কিন্তু ইংলিছটো নাই তাত গতিকে ইংলিছতো লিখা হৈছিলে কিন্তু সেইকাৰণে 23টা ভাষাত লিখা হৈছিল এইটো মনত ৰাখিব ঠিক আছে আৰু হায়েষ্ট কি ভাষাত লিখিছে হায়েষ্ট অসমীয়া ভাষাতে লিখিব বহুত অসমীয়া ভাষাৰ ৰচনা লিখিছিলে লাচিতৰ ওপৰত বহুতে লিখিছিলে লাচিত দিৱস কেতিয়া পালন কৰা হয় এইটো মনত ৰাখিব 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় আৰু লাচিত বৰফুকনৰ মেমৰিত এটা এৱাৰ্ড দিয়া হয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰা হয় এইটো মনত ৰাখিব লাচিত বৰফুকন গোল্ড মেডেল ইজ এৱাৰ্ডেড টু দ্য বেষ্ট কেডেট পাছিং আউট ফ্ৰম দ্য নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা যিগৰাকী বেষ্ট হ'ব বেষ্ট কেডেট তেওঁক লাচিত বৰফুকন গোল্ড মেডেল এৱাৰ্ড প্ৰদান কৰা হয় বা গোল্ড মেডেল প্ৰদান কৰা হয় ঠিক আছে ফাৰ্ষ্টেষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ পাৰ্ক ষ্ট্ৰেইট আণ্ডাৰ 21 বছৰত আটাইতকৈ কম সময়ত মানে পাক প্ৰণালী পাৰ হোৱা সাঁতুৰি পাৰ হৈছে সেইগৰাকী কোন সম্পন্না ৰমেশ চেলাৰ এখেতে পাক প্ৰণালী সাঁতুৰি পাৰ হৈছে 21 বছৰ বয়সত 21 বছৰতকৈ কম বয়সত মানে ঠিক আছে আটাইতকৈ স্পীড পাৰ হৈছে তাকো ফাষ্টেষ্ট
গতিকে ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব পাক প্ৰণালী কি হয় নিশ্চয় জানে আপোনালোকে উত্তৰ পূবৰ পৰা প্ৰথম ভাৰতৰ গৌৰৱ ৰেল অৰ্থাৎ ভাৰত গৌৰৱ ট্ৰেইন ফ্ৰম নৰ্থ ইষ্ট ক'ৰ পৰা অপাৰেট হৈছিলে ডিব্ৰুগড়ৰ পৰা পৰিচালিত হৈছিলে প্ৰশ্ন সুধিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে কিন্তু ঠিক আছে যে এই ট্ৰেইনখন ক'ৰ পৰা ফাৰ্ষ্ট অপেনিং হৈছিলে ভাৰত গৌৰৱ যিহেতু ডিব্ৰুগড়ৰ পৰা পৰিচালিত হৈছিলে মনত ৰাখিব অনুশীলন কংকন দুটা অনুশীলনৰ ওপৰত প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকে এনেকুৱা ধৰণৰ অনুশীলনবিলাক দুটা অনুশীলনৰ ওপৰত কৈছোঁ অনুশীলন কংকন এইটো ভাৰত আৰু ব্ৰিটেইনৰ দ্বাৰা পৰিচালিত দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন এইটো নেভিয়ে কৰিছে চাওক এনেই জেনেৰেলি আৰ্মিবিলাকে কৰি থকা পঢ়ি আছোঁ কিন্তু এইটো নেভিয়ে কৰিছিলে ঠিক আছে এইটো ৰয়েল নেভি যি ব্ৰিটেইনৰ নেভি হয় তেওঁলোকক ৰয়েল নেভি বুলি কোৱা হয় ইউকেৰ নেভিক ৰয়েল নেভি বুলি কোৱা হয় আৰু আমাৰ ভাৰতৰ নেভিক ইণ্ডিয়ান নেভি বুলি কোৱা হয় ঠিক আছে ইণ্ডিয়ান নেভি এণ্ড ইউকেৰ ৰয়েল নেভিৰ মাজত হোৱা এটা অনুশীলন আছিলে এক্সাৰচাইজ আছিলে এনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক কৰি থাকিলেহে এলাহ ভাৱটো নাইকিয়া হ'ব গতিকে এনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক কৰি থাকে যাতে যুদ্ধ আহিলে লগে লগে গৈ একশ্যন ল'ব পাৰে ঠিক আছে এক্সাৰচাইজ বোল্ড কুৰুক্ষেত্ৰ ইট ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো জেনেৰেলি হৈয়ে থাকে ঠিক আছে এইটো প্ৰায়ে হৈ থাকে বোল্ড কুৰুক্ষেত্ৰ এইটো কোনখন দেশৰ লগত হয় মনত ৰাখিব ইণ্ডিয়া এণ্ড ছিংগাপুৰ ইণ্ডিয়া আৰু ছিংগাপুৰৰ যৌথ সামৰিক অনুশীলন প্ৰায় হৈ থাকে কণ্টিনিউ নামটো হৈছে কুৰুক্ষেত্ৰ ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব গতিকে আজিৰ টপিক ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল পায় লগৰ বন্ধু বান্ধৱী ভাইটি ভনী যোনে আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ক্লিকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তাৰ লগতে যদি আমাৰ কোৰ্চ দুটা চেক কৰি চাব বিচাৰে এপটো এবাৰ ইনষ্টল কৰি চাব ফোন নম্বৰ দি লগ ইন কৰিলে তাতে দেখিব আছামিজ পিপল যিটোত কেৱল অসমৰ টপিক ইনক্লুড হৈ আছে আৰু GS ফাউণ্ডেশ্যন কোৰ্চ এইটোত অসমৰ লগতে জিকেৰ যিবিলাক টপিক আছে ষ্টেটিক জিকেকে ধৰি পেলাই ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী গোটেইখিনি ইনক্লুড হৈ আছে দুয়োটা কোৰ্চৰে ক্লাছ কৰি থকা হৈছে বৰ্তমান কমপ্লিট হৈ যোৱা নাই বৰ্তমান ক্লাছ চলি আছে গতিকে যদি ল'ব বিচাৰে ল'ব পাৰিব আৰু এই PDF টো যিকোনো কোৰ্চ ল'লে আপোনালোকে এই PDF টো পাই যাব মই ভালকৈ অলপ চিজিল কৰি পেলাই PDF টো প্ৰভাইড কৰিম কোৰ্চতে এই ভিডিঅ'টো মানে আমি পুনৰ লগ পাম ধন্যবাদ